আসসালামু আলাইকুম নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। আশা কৰোঁ সবেই বহুত বেছি ভালেই আছে। আলহামদুলিল্লাহ ময়ো ভালেই আছোঁ। নতুন আৰু এটা ব্লগ লৈ আকৌ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আৰু আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে যেইকেইটা মই শ্বপিং কৰি আনিছিলোঁ ঈদৰ বজাৰ, সেইকেইটা পিছত দেখাম, মানে কাপোৰকেইটা পিছত দেখাম। সেইকাৰণে কাপোৰকেইটা উলিয়াই লৈ বহি গ'লোঁ। আৰু মানে অলপ দেৰি হ'ল, কাইলৈ ঈদ আৰু আগৰ দিনাখনেই দিছোঁ বজাৰ, কাৰণ মই আৰু এটা আনিম বুলি ভাবিছিলোঁ। মানে আনিবৰ কাৰণে ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ, কিন্তু কেনেকৈ কেঞ্চেল হ'ল ক'বই পৰা নাই। পিছে আৰু আকৌ অৰ্ডাৰ দিয়া নাই, দিলেতো ঈদৰ পিছত আহিব, সেইকাৰণে আৰু আনাই নাই। তো সেইকাৰণে অলপ দেৰি হৈছিল, নহ'লে মই কেতিয়াবাই দেখালোঁহেঁতেন। তো ঠিক আছে, সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আৰু এতিয়া বহি গ'লোঁ দেখাবৰ কাৰণে, আৰু ভণ্টিক ধৰিব দিছোঁ মোবাইলটো। তো মই হাবিবাৰ পৰা ষ্টাৰ্ট কৰিম, মানে হাবিবা কি লৈছে সেইখিনি দেখাম। তো এইকেইটা আগত মানে সন্মুখৰ কাপোৰকেইটা আঁতৰাই লৈছোঁ, মুকলি কৰি লৈছোঁ জেগাখিনি। তো হাবিবা লৈছে লেহেংগা এযোৰ। তো এইযোৰ লেহেংগা লৈছে। তো কেনেকুৱা হৈছে আপোনালোকে চবকেইটাৰ কাপোৰকেইটাতো দেখামেই, আপোনালোকে কমেণ্টত জনাব কোনকেইটা কেনেকুৱা হৈছে। তো এইকেইটা হাবিবাৰ হয়। হাবিবা লেহেংগা লৈছে আৰু এটা ফ্ৰক লৈছে। এইটো এটা ফ্ৰক। তো এইটো হৈছে উৰ্নি, লেহেংগাৰ উৰ্নি। তো এই ফ্ৰকটো কেইদিন আগত মই ঢেকীয়াজুলি গৈছিলোঁ, মানে এক্সচেঞ্জ কৰিবলৈ কাৰণে। তো হাবিবাৰ এই ফ্ৰকটো যে আগৰ ফ্ৰকটো বেলেগ আছিল, পিছে সেইটো বেছি সৰু হৈছিল। তাৰপিছত এইটো অনা হৈছে। তো হাবিবা দুযোৰেই লৈছে। আৰু তাৰপিছত আৰিফৰকেইটা দেখাওঁ। আৰিফ টেক পেণ্ট লৈছে দুটা, আৰু চাৰ্ট লৈছে, আৰু জিন্সৰ পেণ্ট লৈছে। আৰু এই স্পৰ্টিংটো যে মানে ডাঙৰ বাহঁতৰ ঘৰৰ পৰা দিছে তাক, তো সেইকাৰণে এইটো দেখাই দিছোঁ। তো এইটো এটা পেণ্ট, আৰু আগৰটো তাই ফ্লিপকাৰ্টৰ পৰা লোৱা হয়। তো এইকেইটাই আৰিফৰ। গাইজ, আৰু এটা কথা কৈ দিওঁ, আপোনালোকে নাভাবিব যে কাপোৰ দেখাই ভিউ পাবৰ কাৰণে কাপোৰ দেখাইছোঁ, সেইটো নহয়। মানে যি লৈছোঁ সেইখিনি দেখাই আছোঁ। তো সেইটো আৰু মোৰ মনত সেইটো অহাই নাই যে ভিউ পাম বা নাপাম, সেইটো মই ভবাই নাই। কাৰণ ভিডিঅ' কৰিম বুলি কৈছোঁ, সেইকাৰণে কৰিলোঁ জাষ্ট সেইখিনি। আৰু এই শাড়ীটো খুৰীৰ হয়, কাইলৈ গৈছিল ঢেকীয়াজুলি, আকৌ পিছে আনিলে। ঈদৰ দিনাখনতো মানে শাড়ী পিন্ধিব লাগে মুছলিম মানুহে, শাড়ী চুৰিজাৰ যিয়ে পিন্ধিব পাৰে, কিন্তু শাড়ী পিন্ধিলে ভাল লাগে বেছি, সেইকাৰণে শাড়ী আনিলে। আৰু এইকেইটা হাবিবাৰ হয়। তো এইটো খুৰীক কোনে বা দিছে নাজানো, গিফ্ট। এইটো গিফ্ট পোৱা হয়, দুটা নাইটি। তো সেইকাৰণে এই দুটাও দেখাই দিছোঁ। আৰু খুৰীৰ হৈ গ'ল। আৰু এযোৰ চুৰিজাৰ আছে খুৰীৰ, তো সেইযোৰো দেখাই দিওঁ। তো এইযোৰ আমাৰ লগত গৈছিল যে তেতিয়া লৈছিল এইযোৰ। তো এইটো দুপাট্টা হয়। আৰু এইটো পেণ্ট কটনৰ হয় এইযোৰ। আৰু এইটো কুৰ্তিটো। তো কেনেকুৱা হৈছে কমেণ্টত জনাব। এতিয়া বেড কভাৰ দুটা লোৱা হৈছে, দুটা নহয় এটাহে লৈছে। আৰু এই তলৰটো যে এইটো গিফ্ট পোৱা হয় আস্কৰণৰ পৰা, কাৰণ বেছি পইচা দি কাপোৰ লোৱাৰ পিছত গিফ্ট দিয়ে, সেইকাৰণে এইটো পিছে কাইলৈ গৈছিল যে পিছে দি দিলে। সেইদিনাখন দিয়া নাছিল, অহা নাই বোলে, পিছে আহিলে তো দি দিলে। আৰু এইযোৰ ভণ্টিৰ হয়।
তো এইটো এটা কুৰ্তি আৰু ছবি এযোৰকেই লোৱা হৈছে আৰু এইযোৰ হৈছে চুৰ্ণি আৰু মোৰযোৰ একদম লাষ্টত দেখাম আৰু এইটো পেণ্টটো তেনেকুৱা কাৰণে আৰু এটা পেণ্ট ল'লে মানে এই পেণ্টটো তাই পিন্ধি ভাল নাপায় সেইকাৰণে এইটো লোৱা হৈছে এইটো পিন্ধিব আৰু ঈদৰ দিনাখনতো নতুন কাপোৰ পিন্ধিবই লাগে সেইকাৰণে তো আৰু এইযোৰ ভণ্টিৰ আৰু এটা ভণ্টিৰ তো নামবোৰ কোৱা নাই আৰু দামবোৰো নকওঁ কাপোৰ কেনেকুৱা এইটোই দেখাম আৰু দাম চাম একো নেদেখাওঁ আৰু এইটো হৈছে দুপাট্টা পুৰাটো এনেকুৱা হেৰি হয় এম্ব্ৰইডাৰী কৰা আছে গোটেইখিনিতে তো পুৰা দেখুওৱা নাই অলপকৈ দেখাইছোঁ আৰু পেণ্টটো চিম্পুল তো একো এম্ব্ৰইডাৰী নাই আৰু এতিয়া লাষ্ট মোৰ কাপোৰ ময়ো একদম চিম্পলকৈ ল'লোঁ কাৰণ এইযোৰ হৈছে খুৰীহঁতৰ ঘৰৰ পৰা মোক গিফ্ট দিলে আৰু কি কয় হাজবেণ্ডে দিছে পইচা কিনা নাই আৰু মোৰ মাও দিছে কিন্তু কিনা নাই ভাবিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ল'ম কিন্তু লোৱাটো হোৱাই নাই সেইকাৰণে পিছে আৰু লোৱাই নাই ঈদৰ পিছত আৰু ল'ম এতিয়া আৰু নলওঁ এযোৰেই হৈ যাব ঈদৰ দিনাখন পিন্ধিব লাগিব সেইকাৰণে লোৱা হৈছে এযোৰ আৰু খুৰাই দিলে গিফ্ট মোক তো এইযোৰেই ল'লোঁ তো এইযোৰো আগত বেলেগ এযোৰ আনিছিলোঁ মোৰ পচন্দ হোৱা নাছিল মানে ঘৰত আহি পিন্ধি চালোঁ যে ভাল লগা নাই তাৰপিছত এইটো এক্সচেঞ্জ কৰি আনিলোঁ আৰু এইটো দুপাট্টা হয় এইযোৰৰ তো এইবোৰেই কাপোৰ কেনেকুৱা আছিল কমেণ্টত জনাব আৰু এতিয়া মানে খাৰু আৰু কাণফুল দেখাম এইকেইটা হৈছে খুৰীৰ আৰু এইকেইটা ভণ্টি এজনৰ আৰু এইকেইটা হৈছে মিজবিনৰ ভণ্টিৰ আৰু এইকেইটা মোৰ কাপোৰৰ লগত মিলোৱা হয় আৰু এইকেইটা হাবিবাৰ খাৰু হয় হাবিবাৰ লেহেংগাৰ লগত মিলাই লৈছে আৰু এইকেইটা সৰু সৰু ক্লিপকেইটা যে এইকেইটাও হাবিবাৰ হয় আৰু এইটো হাবিবা লৈছে আৰু মেহেন্দিও লোৱা হৈছে এইযোৰ মোৰ আৰু এযোৰ আছে ভণ্টিৰ তো এইযোৰ হৈছে ভণ্টিৰ তো খুলিব পৰা নাই পিছে আৰু খুলি ল'ব সেইকাৰণে এতিয়া আৰু খুলি দেখুওৱা নাই আৰু এইকেইটাও হাবিবাৰ হয় আৰু এই পিচকু ক্লিপকেইটাও হাবিবাৰ এই ঘড়ীটোও হাবিবাৰ আৰু এয়া মেহেন্দি আনিছিল তো এইকেইটাই তো যেনেকুৱা আছিল তেনেকুৱাই ভিডিঅ'টো দেখালোঁ যদি কিবা ভুল হৈ থাকে প্লিজ ক্ষমা কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে ছাপোৰ্ট কৰিব মই নতুন ভিডিঅ' দি যাম আৰু তো ঠিক আছে বাই বাই আল্লাহ হাফিজ।